হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ তেল পিঠা। আপোনালোকে খাই ভাল পায়নে বাৰু? মই যে বহুত বেছি ভাল পাওঁ। এফালে বনাই হৈ গ'ল আৰু এইফালে প্লেটত নাৰিকলৰ লাৰু, বিস্কুট, নিমকি আৰু গুৰো লৈ লৈছোঁ। ধুনীয়াকৈ লাল চাহ এবাটি বনাই লৈছোঁ আৰু দেই, আজি খোৱাহে কথা, ঠাণ্ডা বতৰ। আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ যে গোলাপ ফুলকেইপাহ লাগি আছে। দেখিয়ে বহুত বেছি মৰম লাগি গৈছে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু এইফালে আমাৰ বাৰীৰ শাক পাচলি দেখিছেনে, ইমান ধুনীয়াকৈ বন্ধাকবি লাগিছে, 20 টকাত দি দিম এটা। গাইজ এইফালে লাগিছে ব্ৰকলি লাগিলে কণ্টেক্ট কৰিব দেই, বেছি দিয়া হ'ব আপোনালোকক খুব কম মূল্যত। আৰু আজি ভাবিলোঁ চান্তাৰ লগত এটা ৰীলে বনাওঁ, বহুত দিন বনোৱাও নাই তাইৰ লগত। আৰু ৰীল বনোৱাৰ আঁৰত কিছুমান এনেকুৱা জমনি কথা আছে, চাওকচোন ভিডিঅ'টো। গাইজ এয়া চাদৰ মেখেলা